জিলাত ইউপিপিএলৰ মাজত এটা বিসংবাদ হৈছিল তো সেই বিষয়ে আপোনালোকে কি আলোচনা কৰিলে? কথা আমিতো দেখা নাই বিসংবাদী, কি ধৰণৰ বিসংবাদী আমি এতিয়া আপোনালোককে সুধিব লাগিব। যিগৰাকী হালবাৰী সভাপতি আছে তেখেতক কোনোবাই আক্ৰমণ কৰিবলৈ ঘৰত প্ৰৱেশ কৰিছিল বুলি এজাহাৰো দাখিল হৈছিল। সেইটো বিষয়টো অৱশ্যে মানে আজি আমি সেইটো মানে বিষয়ে উত্থাপন কৰা নাই, আলোচনা কৰা নাই, কিন্তু আমি শুনিছোঁ যে যোৱা সময়ত এনেধৰণৰ কথা হৈছে। পৰৱৰ্তী সময়ত এই কথা লৈ পেলাই আমাৰ চেণ্ট্ৰেলৰ যে মানে সভাপতি ডাঙৰীয়া আছে, সভাপতি ডাঙৰীয়াই নিৰ্ণয় ল'ব। আজি আমাৰ ইছ্যুটো অলপ বেলেগ আছিলে, আমি সেই ইছ্যুৰ বিষয়তে আলোচনা কৰিছোঁ। দলত চাওক, দলত আমাৰ ঘৰত যেনেকুৱা আমাৰ নিজৰ মাইকী আৰু মতাৰ লগত কাজিয়া পেচাল হয়, য'ত মৰম বেছি হয় তাত বিসংবাদো বেছি হয়। গতিকে এইটো এতিয়া নতুন একো নহয়, সেইটো দল থকালৈ সেইবিলাক চলি থাকিব, আকৌ কাজিয়া হ'ব, আকৌ মৰম আহিব। এইটো লৈ পেলাই আমি এটা বিৰাট ডাঙৰ কিবা এটা হোৱা বুলি আমি নাভাবোঁ, আৰু আমাৰ ইউপিপিএল দলৰ সেইটো লৈ পেলাই আলোচনাৰ বিষয় বুলি ভবা নাই। আজি আমি ডেভেলপমেণ্টৰ ওপৰত চৰকাৰৰ যি মানে নীতি, চৰকাৰ আৰু দলৰ মাজত যি ক্ল'জ আপ এটা সৃষ্টি কৰিব লাগে সেই কথা বাৰ্তাহে পতা হৈছে। লাষ্ট দেখিবলৈ পোৱা গৈছে কৰোণা ভাইৰাছৰ বহুতেই মানে আমিতো সেইটো ভবা নাই, আমিতো প্ৰশাসনৰ ফালৰ পৰা, আমি চৰকাৰৰ মহলৰ পৰা আজি ক'ভিডৰ নামত আমাৰ নিজৰ চেলাৰী পৰ্যন্ত আমি দিছোঁ, য'ত নেকি আমি মাহত 50,000 টকা পাওঁ, তাৰে আমি 30% আমি ক'ভিডক মানে নিয়ন্ত্ৰণ কৰাৰ কাৰণে দিছোঁ। আৰু আমি দেখা পাইছোঁ ৰাইজে সজাগতাহে বাঢ়িছে। যেনেকুৱা আপোনালোকে চাওক, এই সময়ত ভেকচিন ল'বলৈ মানুহে আগবাঢ়ি অহা নাছিলে, আজি ভেকচিনৰ কাৰণে হাতাপাই হৈছে, ভেকচিনৰ কাৰণে মাৰপিট আজি হোৱা আমি দেখা পাইছোঁ। এতিয়া সজাগতা কম বুলি ক'ত আপোনালোকে ভাবিলে, সজাগতা বাঢ়িছেহে। সেইটোতো আমি দেখা নাই, কাৰণ যিহেতু ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰাৰ কথা কোৱা গৈছে, য'ত নেকি 2 মিটাৰৰ ওপৰত মানে ডিষ্টেঞ্চ থাকিলে আপুনি থাকিব পাৰিব, সেনেকুৱা কথা কিছুমান প্ৰট'কল আছে। যদি সেনেকৈ মেইনটেইন কৰি পেলাই ক'ৰবাত যদি ঘূৰি আছে, যে পথাৰত কোনোবা অকলে যদি ঘূৰি আছে তাৰ মাস্ক লগাব লাগিব বুলি কোনো কথা নাই। আমি প্ৰশাসনক কৈছোঁ যে য'ত ভেকচিনেশ্যন কৰা হ'ব তাত আমাৰ পুলিচ প্ৰশাসন থাকিব লাগিব। হয়তো আজিৰ পৰা সেনে সজাগতা আমি দেখাবলৈ পাম, হয়তো মই এতিয়া মানে ভিজিট কৰিব যোৱা নাই, কিন্তু আমি প্ৰশাসনক কৈছোঁ যে ভেকচিনেশ্যন চেণ্টাৰবিলাকত প্ৰশাসনৰ মানে সজাগ হোৱাৰ কাৰণে আপিল কৰা হৈছে। কিছুমান ৰাজনৈতিক অনুষ্ঠানত দেখিবলৈ পোৱা যায় যে তেওঁলোকে মানে যেনেকৈ সজাগতা সৃষ্টি কৰিব লাগে তাৰ বিপৰীতে দেখিবলৈ যায় তেওঁলোকে নিজেই প্ৰট'কল ভংগ কৰে। সেইটো অৱশ্যে বাই এক্সিডেণ্ট মানুহৰ মতে ভুল হয়, কোনোবা ডাঙৰ নেতাও মানুহে হয়, গতিকে কেতিয়াবা হ'ব পাৰে, কিন্তু সেইটো মানে আউটত নাহে। আৰু নহয়, যদি ক'ভিড মানে শেষ হ'ব বুলিতো নহয়, সময়তো ক'ভিডটো শেষ হৈছেই। আজি আমাৰ অলপ মানে বিশৃংখলা পৰিবৰ কাৰণে, আমি ডিচিপ্লিন মেইনটেইন নকৰাৰ কাৰণে, আমি ছিষ্টেম মেইনটেইন নকৰাৰ কাৰণে ক'ভিডটো আৰু এটা ঢৌ আহিবলৈ সক্ষম হ'ল।